গৰিলা আমি সকলোৱে জানো, কিন্তু সেই গৰিলাৰ ওজন আপুনি কিমান জানেনে? 200 কেজি। কিন্তু এটা গৰিলাই কিমান ওজন দাঙিব পাৰে বা লিফ্ট কৰিব পাৰে সেই কথা আপুনি যদি জানে তেনেহ'লে আপোনাৰ চকু কপালত উঠিব। পেংগুইন আমি সকলোৱে জানো, আৰু পেংগুইন পৃথিৱীৰ অতি ঠাণ্ডা দেশ বা শীতল ঠাইসমূহত বাস কৰে। কিন্তু পেংগুইনে ইমান ঠাণ্ডা ঠাইত থাকে কেনেকৈ? তাৰ ৰহস্য কি? এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং ফেক্ট লৈ পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই আছোঁ আপোনালোকৰ সৈতে ঋতিক, আৰু আপুনি চাই আছে লেটছ ন' ইন অসমীয়া আৰু ৰেণ্ডম ফেক্ট ছিৰিজৰ এপিছড নম্বৰ 2 লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। গতিকে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, আমি সকলোৱে উশাহ নিশাহ লওঁ, আৰু আমি উশাহ নিশাহ যেতিয়া লওঁ তেতিয়া আমাৰ ৰিব কেজ অৰ্থাৎ বুকুৰ ভিতৰত যোনটো কেজ আছে হাড়ৰ, সেই কেজটো উঠা নমা কৰে। কিন্তু আচৰিত কথাটো এইটোৱেই যে আমাৰ ৰিব কেজটো এক বছৰত 5 মিলিয়ন টাইমছ উঠা নমা কৰে, অৰ্থাৎ 50 লাখ বাৰ উঠা নমা কৰে। ইটছ ৰিয়েলি এমেজিং, ৰাইট? ফেক্ট নম্বৰ 2, স্মল ফিংগাৰ অৰ্থাৎ এই আঙুলিটো আমাৰ সকলোৰে আছে, কিন্তু মেইন কথাটো এইটোৱে যে আমি প্ৰায়ে ইয়াক নেগলেক্ট কৰোঁ। কিন্তু আপুনি জানেনে যে এই আঙুলিটো যদি কাটি দিয়া হয় তেনেহ'লে সেই হাতখনৰ 70% অৰ্থাৎ 70% শক্তিয়েই কমি যাব। ইটছ ৰিয়েলি এমেজিং, ৰাইট? ফেক্ট নম্বৰ 3, আমি সকলোৱে চকু টিপিয়াওঁ, নহয় জানো? হয়তো আপুনিও টিপিয়ায়, কিন্তু আপুনি যদি নাজানে যে আমি কিয় চকু টিপিয়াওঁ তেনেহ'লে মই আপোনালোকক কৈ দিছোঁ যে আমাৰ শৰীৰত অৰ্থাৎ চকুত পানীৰ পৰিমাণ মেইনটেইন ৰাখিবৰ বাবে বা মইশ্চাৰ কণ্টেণ্ট মেইনটেইন ৰাখিবৰ বাবে আমি চকু টিপিয়াওঁ। কিন্তু ৰিচাৰ্চৰ পৰা পোৱা গৈছে যে আমি যেতিয়া চকু টিপিয়াওঁ তেতিয়া আমি অতি কম সময়ৰ বাবে এটি মাইক্ৰ' নেপ লওঁ, অৰ্থাৎ মাইক্ৰ' ছেকেণ্ডৰ বাবে আমি টোপনি যাওঁ, আমি গমেই নাপাওঁ। দ্যাটছ ৰিয়েলি এমেজিং, ৰাইট? ফেক্ট নম্বৰ 4, এজন চাইনিজ চেফ বা আমি যাক কওঁ ৰান্ধনি, আৰু সেই ৰান্ধনিজনৰ টুপিটোত কেইটা কোচ থাকে আপুনি জানেনে? 100টা কোচ থাকে, আৰু প্ৰতিটো কোচক কোৱা হয় প্লেটছ। কিন্তু আচৰিত কথাটো এইটোৱে যে 100টা কোচ কিয় থাকে? আপোনালোকক মই কৈ দিছোঁ যে 100টা কোচ এই কাৰণেই থাকে যে সেই ৰান্ধনিজনে এটা অমলেট 100টা ডিফাৰেণ্ট টাইপছত বনাব পাৰে, অৰ্থাৎ এটা অমলেট তেখেতে 100টা ষ্টাইলত বনাব পাৰে। আচৰিত নহয়নে? ফেক্ট নম্বৰ 5, পিয়াহ আমাৰ সকলোৱে লাগে, আৰু এই পিয়াহৰ যিটো ভাৱ অৰ্থাৎ থাৰ্ষ্টি ফিলিং, সেই ফিলিংটো কেতিয়া লাগে আপুনি জানেনে? আমাৰ শৰীৰৰ যেতিয়া 100% মাত্ৰ 1% পানীৰ কম হয় তেতিয়াই আমাৰ এই ফিলিংটো লাগে। অৰ্থাৎ যেতিয়া আমাৰ 100% পানী শৰীৰত থাকে তেতিয়া আমাৰ নালাগে, মাত্ৰ 1% পানীৰ যেতিয়া কম হয় তেতিয়াই আমাৰ পিয়াহ লাগে। গতিকে আপুনি নিশ্চয় কল্পনা কৰিব পাৰিব যে 10% পানী যদি নোহোৱা হয় আমাৰ শৰীৰৰ পৰা তেনেহ'লে আমাৰ শৰীৰৰ কি অৱস্থা হ'ব। ফেক্ট নম্বৰ 6, লোন মভাৰ অৰ্থাৎ ঘাঁহ কটা গাড়ী হয়তো আমি সকলোৱে চিনি পাওঁ, কিন্তু আচৰিত কথাটো এইটোৱে যে সেই লোন মভাৰ অৰ্থাৎ ঘাঁহ কটা গাড়ীখনৰ বাবে প্ৰতি বছৰে 200জন মানুহৰ মৃত্যু হয়। ইটছ ৰিয়েলি অচম, ৰাইট? ফায়াৰ হাইড্ৰেণ্ট অৰ্থাৎ অগ্নি নিৰ্বাপক যন্ত্ৰ, আৰু এই যন্ত্ৰটোৰ আৱিষ্কাৰক হৈছে ফ্ৰেডৰিক গ্ৰাফ। কিন্তু আচৰিত কথাটো এইটোৱেই যে ফ্ৰেডৰিক গ্ৰাফে এই যন্ত্ৰটো আৱিষ্কাৰ কৰাই নাছিল। তাৰ বহু বছৰ আগে আৰু এজন বিজ্ঞানী আছিল, আৰু তেখেত আছিল ফিলাডেলফিয়াৰ পৰা, আৰু সেই বিজ্ঞানীজনেহে এই যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল। তেনেহ'লে আপোনালোকে নিশ্চয় ভাবিছে যে সেই বিজ্ঞানীজনৰ নামটো তেনেহ'লে কিয় নাই? গতিকে মই আপোনালোকক কৈ দিছোঁ যে সেই বিজ্ঞানীজনৰ যিখন ৰিচাৰ্চৰ পেটেণ্ট অৰ্থাৎ যিখন প্ৰমাণ পত্ৰ আছিল, সেই প্ৰমাণ পত্ৰখন জুয়ে পুৰি পেলাইছিল। অৰ্থাৎ তেওঁৰ আৱিষ্কাৰটো আছিল অগ্নি নিৰ্বাপক যন্ত্ৰ, কিন্তু তেওঁৰ পেটেণ্টখনো জুয়ে পুৰি পেলাইছিল। হয়তো সেই জুয়ে তেওঁক প্ৰতিশোধ লৈছিল। ফেক্ট নম্বৰ 8, পৃথিৱীৰ আটাইতকৈ বেছি দিন জীয়াই থকা জীৱটোৰ নাম যদি মই আপোনালোকক কওঁ তেনেহ'লে সেই জীৱটো হৈছে এটা মাইক্ৰ' অৰ্গেনিজমছ অৰ্থাৎ অণুজীৱ, আৰু সেই জীৱটোৰ নাম হৈছে এণ্ডলিথ, আৰু সেই জীৱটো 2013 বৰ্ষৰ ৰিচাৰ্চৰ মতে 10 লাখ বছৰ জীয়াই থাকে, অৰ্থাৎ 1 মিলিয়ন ইয়াৰ্ছ। সঁচাই আচৰিত নহয়নে? ফেক্ট নম্বৰ 9, গৰিলা আমি সকলোৱে চিনি পাওঁ, কিন্তু আপুনি জানেনে সেই গৰিলাৰ ওজন কিমান? 200 কেজি। সেইটো সাধাৰণ, কিন্তু আচৰিত কথাটো এইটোৱেই যে সেই গৰিলাই কিমান ওজন দাঙিব পাৰে। গৰিলাই কিমান ওজন দাঙিব পাৰে সেই কথা শুনিলে আপুনি আচৰিত হৈ পৰিব, কাৰণ কিয় সেই এটা গৰিলাই 2 টনছ অৰ্থাৎ 2000 কিলোগ্ৰাম ওজন দাঙিব পাৰে। ইটছ ৰিয়েলি অচম, ৰাইট? পেংগুইন আমি সকলোৱে জানো, আৰু আপুনিও জানে যে পেংগুইন অতি শীতল বা ঠাণ্ডা ঠাইত থাকে। কিন্তু পেংগুইন ইমান ঠাণ্ডা ঠাইত কেনেদৰে থাকে সেই কথাটো মই আপোনালোকক কৈ দিছোঁ যে পেংগুইনৰ যিখন স্কিন বা ছাল, সেই ছালখন এনেদৰে গঠিত যে সি ঠাণ্ডা ঠাইত থাকিব পাৰে। আপুনি স্কিনত দেখিব পাৰিব যে এনেকুৱা ধৰণে পেংগুইনৰ স্কিনখন গঠিত, আৰু এখন গড গিফ্টেড আপুনি ব্লেংকেট বুলি ক'ব পাৰে, আৰু সেইবাবে পেংগুইন ইমান ঠাণ্ডা ঠাইত ছাৰ্ভাইভ কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে
তেনেহ'লে লাইক এটা নিশ্চয় কৰিব আৰু কমেণ্ট বক্সত মোক জনাব যে ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিল আৰু আপুনিও যদি এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি কমেণ্ট বক্সত শ্বেয়াৰ কৰিব পাৰে অথবা আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ